হাই হেল্ল' গাইজ ৱেলকাম টু মাই চেম্পি বোলো কেনে গাইজ তেনে আজি অকণমান বাহিৰলৈ আহি গৈছোঁ মানে এইটো বস্তু এটা দেখাম দে আপোনালোকক আপুনি চিনি পায় নাপায় নাজানো মই আপোনাক কি বস্তু এটা আছে ইয়াত দেখাই আছোঁ তো গাইজ ভিডিঅ'টো এইকেইদিন আৰু এনেকৈ অলপমান হ'ব দেই আছে নাপাব আৰু পুখুৰীতে আহি গৈছোঁ মানে পুখুৰীৰ ভিতৰত মানে তো গাইজ দেখিছে নহয় পূৰা ধুনীয়াকৈ এইটো জেউৰা বিৰিব আছে তো আজি বিৰিব লাগিব অ' তেৰি তো গাইজ সেইটো দেখিছে নি ইঞ্চা গছ কাৰ আছে কওক তো ইঞ্চাক সেইবোৰ লাগি আছে তো গাইজ দেখিছে নহয় ইঞ্চা গছ কাৰ আছে বাৰু কওক ইঞ্চা গছ দেখিছেনে গাইজ তো গাইজ কালি সেইফালৰ বাৰীতে গৈছিলোঁ আজি ঘৰৰ ওচৰৰ বাৰীতে দেখাই আছোঁ মই আপোনালোকক তো কালি বাৰীটো সেইটো আছিলে তো আজিৰ বাৰীটো এইটো এইফালে লিচু ফুল ফুলিছে দেখিছেনে আৰু এইফালে ইঞ্চা গছ পূৰা লাগি আছে কোনোবা লোৱা মানুহ আছে নেকি কওক লোৱা মানুহ আছে যদি ক'ব মই ছিঙি লৈ যাই দিম দেই আপুনি চিন্তা কৰিব নালাগে খালি লোৱা মানুহ আছে তো গাইজ পথাৰতে আহিছোঁ তো এইটোৱে আৰু এতিয়া পুখুৰীটো খান্দিবলৈ মানে কোৰ চোৰ আনি থৈছোঁ গাইজ আজিৰ ভিডিঅ'টো মানে ইয়াতে আৰু অলপ ঘৰৰ ওচৰৰ বাগানকেইটা দেখাই দিছোঁ এইটো লিচু গছ তো গাইজ এইটো ইঞ্চাক গছ দেখিছেনে কি ধুনীয়াকৈ ইঞ্চাক লাগি আছে নহয় কাৰ আছে কমেণ্ট কৰিব দেই তো বাৰীটো সেইটো মোৰ ঘৰটো আগত নহয় আজি এনেই আৰু ঘৰকেইটাই দেখালে আজিৰ ভিডিঅ'টো ইমানতে জুতকা গছ যদি ইঞ্চা লাগে যদি গাইজ মোক খবৰ জনাব এইটোৱে গছটো ইঞ্চা গছত ধেৰ লাগি আছে মানে এভেইলেবল তো গাইজ তেনেকৈ ভিডিঅ'টো ইমানতে আজি মানে কি বাগানৰ মাজৰ পৰা মানে অলপ ভিডিঅ' কৰি আছোঁ আৰু বেয়া চেয়া নাপাব দেই এইকেইদিন ভিডিঅ' কিবা তো গাইজ তেনেহ'লে এতিয়া মই পুখুৰী খান্দিব লাগিব তেইছখনে পুখুৰীটো দেখিছে নহয় তো গাইজ তেনে ভিডিঅ'টো ইমানতে ভাল লাগিলে প্লিজ লাইক চাইক কৰিব কিন্তু ছাবস্ক্ৰাইব কৰি দিব প্লিজ তেনেহ'লে ভিডিঅ'টো ইমানতে তেনেহ'লে বাই